Hello everyone, welcome to my YouTube channel Munmi Vlogs. আপোনালোকক সকলোকে মুনমি ব্লগছৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আজি আমি গৈ আছো মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। সো বলক ভিডিঅটো আৰম্ভ কৰো। পোনপ্ৰথমে সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 6:30 আৰু এতিয়া আমি গৈ আছো আমাৰ ওচৰৰ এঘৰ মানুহৰ ঘৰত পাৰ এযোৰ আনিবৰ বাবে, যিহেতু আমাৰ শুৱনি আছিল মন্দিৰত দিম বুলি। আৰু এইফালে আমি মানুহঘৰৰ ঘৰ পালোহি আৰু এয়া দেখিছে পাৰযোৰ বান্ধি দিছে পাখিত, যিহেতু পাৰযোৰ ডাঙৰ হৈছে আমি ইমান দূৰলৈ লৈ যাম, গতিকে উৰি যাব পাৰে সেইবাবে। আৰু এইফালে আমি এতিয়া পাৰযোৰ লৈ ল'লো। এতিয়া বলক গৈ থাকোঁ। চ' এইফালে আমাৰ কেবখনো আহি পালে আৰু আমি উঠি ল'লো। সো গাইজ ফাইনেলি আমি মন্দিৰৰ গেটখন আহি পালোঁ। এয়া দেখিছে আপোনালোকে। আৰু এয়া সন্মুখত যে দেখিছে পাহাৰখন, এইখনেই হৈছে নীলাচল পাহাৰ, য'ত মা কামাখ্যা দেৱীৰ বসতিস্থল বুলিব পাৰি। আৰু এতিয়া আমি গেটৰ ভিতৰত প্ৰৱেশ কৰি একা বেকা ৰাস্তাৰে পাহাৰলৈ বুলি উঠি গৈ আছোঁ। সো গাইজ এতিয়া আমি মন্দিৰৰ ওপৰ পালোহি আৰু ইয়াৰ দোকান এখনত চাকি ধূপ প্ৰসাদ তেনেকৈ অলপ কিবা কিবি লৈ ল'লোঁ। আৰু ইয়ালৈ আহিলে আপোনালোকে মন্দিৰৰ বাহিৰত বিভিন্ন ধৰণৰ বহুকেইখন দোকান দেখিবলৈ পাব, য'ত আপোনালোকে পিন্ধি অহা জোতা চেণ্ডেলবোৰ ইয়াতে থৈ যাব পাৰিব, যিহেতু মন্দিৰৰ ভিতৰত জোতা চেণ্ডেল নিয়াটো নিষেধ। আৰু এইফালে আমি কুপন লৈ ল'লোঁ ভিতৰৰ দৰ্শনৰ বাবে। আৰু এইকেইদিন মন্দিৰত বাসন্তী পূজা চলি আছে। আজি হ'ল ৰাম নৱমী, সেইবাবে কিছু ভক্তৰ সমাগম ঘটিছে। চ' গাইজ এইখনেই হৈছে মেইন দুৱাৰ। বলক এতিয়া আমি ভিতৰলৈকে প্ৰৱেশ কৰোঁ। চ' আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু কুপনখন দেখুৱাই ল'লোঁ। এতিয়া আমাক এটা হলৰ ভিতৰত বহিবলৈ কৈছে আৰু ইয়াৰ পৰা আমি এতিয়া লাইন ধৰিব লাগিব মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবৰ বাবে। চ' গাইজ এতিয়া বাজে 3টা আৰু এতিয়াও আমি লাইনতে ৰখিয়ে আছোঁ। এই লাইনটো যে দেখিছে, তেনেকৈ এপাক ঘূৰি আহিহে মেইন মন্দিৰ পাব লাগিব। চ' গাইজ এইফালে দেখিছে আজি যিহেতু নৱমী পূজা, বাসন্তী পূজা চলি আছে, সেইবাবে ইয়াতে কুমাৰী বহোৱা হৈছে। আৰু এইফালে এতিয়াও আমি লাইনতে ৰখিয়ে আছোঁ। এতিয়া 4:30 বাজিবৰে হ'ল। চ' গাইজ এইখনেই হৈছে মন্দিৰৰ মূল দুৱাৰ। চ' গাইজ আমি ফাইনেলি মাৰ দৰ্শন কৰি ল'লোঁ। যিহেতু ভিতৰত কেমেৰা এলাউ নাই, সেইবাবে মই তাৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এইফালে পাৰযোৰো উৰুৱাই দিলোঁ মাক স্মৰণ কৰি। আৰু এইফালে এয়া দেখিছে মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো। চ' গাইজ এতিয়া আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া 6:30 বাজিলে, গধূলিয়ে হ'ল। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।